হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে চাগে। বৰ্তমান ময়ো ভালে আছোঁ। মোৰ নাম পংকজ দাস হয়। আপোনালোকৰ মাজত এটি মই বিশেষ ভিডিঅ' এটা প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। সেই ভিডিঅ'টোৰ বন্ধুত্বৰ বিষয়ে কিছু আভাস উল্লেখ কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। अगर आपने अभी तक हमारा चैनल सब्सक्राइब नहीं किया तो अभी सब्सक्राइब करें। প্ৰথম কথা হ'ল, প্ৰত্যেকটোৰে জীৱনতে এজন বিশেষ বন্ধু থাকে যাক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। আনহাতে বন্ধুত্ব হৈছে যি দুজন মানুহৰ মাজত আন্তৰিক ঘনিষ্ঠতা, যি দুজনে পৰস্পৰৰ সুখ দুখ হাঁহি কান্দন আনন্দ নিৰানন্দ সৌভাগ্য দুৰ্ভাগ্য আদিৰ সমভাগী হয়। বন্ধুত্ব হৈছে এনে এক মধুৰ সম্পৰ্ক য'ত ইজনে ইজনৰ প্ৰতি মৰম শ্ৰদ্ধা সহানুভূতি আদি বিভিন্ন ধৰণৰ ৰঙীন জীৱনলৈ ভৰপূৰ হৈ থাকে। বন্ধুত্ব বুলিলে কেৱল যে মনৰ ভাৱ প্ৰকাশ কৰিব সেয়াই নহয়। বন্ধুত্ব হ'ল এনে এক সম্পৰ্ক য'ত বিপদৰ সময়তো তোমাৰ কাষত থিয় দি থাকে, যি কেতিয়াও আমাৰ দুৰ্ভাগ্য সময়ত আঁতৰি নাযায়। বন্ধুত্বই পৰস্পৰৰ অভাৱ পূৰণ কৰাত সচেষ্ট হোৱাৰ উপৰিও মনৰ আৱেগৰ ওপৰতো সমভাগী হয়। সকলোৰে জীৱনত এজন বন্ধু থকাটো উচিত, য'ত সুখ দুখ সৌভাগ্য দুৰ্ভাগ্য বিপদ আপদ সকলো সময়তে একেলগ হৈ থাকে। মানুহৰ জীৱনৰ আটাইতকৈ আশীৰ্বাদ স্বৰূপ হৈছে বন্ধুত্ব। বন্ধুত্বৰ অবিহনে নিজৰ ভাল সময়ত উৎসাহ প্ৰকাশ কৰিবলৈ কোনো নাথাকে। আচলতে বন্ধুত্ব দুই প্ৰকাৰ, যেনে সঁচা বন্ধু আৰু মিছা বন্ধু। যিজন বন্ধুৱে কেৱল তোমাৰ সুখ দুখ আদিৰ সৌভাগ্যৰ কাষতে থাকে তোমাৰ, যিজন বন্ধুৱে কেৱল তোমাৰ সুখৰ সময়ত থাকে কিন্তু বিপদৰ সময়ৰ পৰা আঁতৰি যায়, সেইজন বন্ধু কেৱল তোমাৰ প্ৰকৃত বন্ধু হ'ব নোৱাৰে। সেইজন বন্ধু কেৱল মিছা বন্ধু হয়। আনহাতে সঁচা বন্ধু হ'ল যি সুখৰ সময়ত সমভাৱিক হোৱাৰ লগতে বিপদৰ সময়ত সমভাৱিক হয়। সেইজনে হৈছে প্ৰকৃত বন্ধু, যি কেতিয়াও বিপদৰ সময়ত আঁতৰি নাযায়। প্ৰকৃত বা সঁচা বন্ধুত্ব হৈছে বিপদৰ প্ৰকৃত বন্ধু। সঁচাকৈ বন্ধুত্ব জীৱনৰে আজীৱন মধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰি। আনহাতে যিয়ে বেয়া পথৰ পৰা ভাল পথলৈ আনিবলৈ যথেষ্ট চেষ্টা কৰে, সেইজন প্ৰকৃত বন্ধুৰ বাহিৰে আন কোনো বন্ধু হ'ব নোৱাৰে। মিছা বন্ধুত্বই কেতিয়াও আনৰ সুখ দুখ কেতিয়াও মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে। কেৱল বেয়া চিন্তা বেয়া ভাৱ আদি আনজনৰ প্ৰতি সোমোৱাই দিয়ে, সেইজন বন্ধু কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে। আনকি মিছা বন্ধুত্বই নিজৰ বেয়া ভাৱ বেয়া চিন্তা মনত ৰাখি আনৰ আগত ভাল দেখাবলৈ চেষ্টা কৰে, সেইজন বন্ধু কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে। প্ৰকৃত বন্ধুৱে নিজৰ সময়তো নিজৰ বন্ধুজনক কেতিয়াও আঁতৰ নকৰে, সেইজনে হৈছে প্ৰকৃত বন্ধু। আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱে যে যিজন বন্ধুৱে নিজৰ প্ৰয়োজন সময়তে প্ৰয়োজন হয় আৰু বাকী সময়ছোৱাত গুৰুত্ব নিদিয়ে, সেইজন বন্ধু কাৰো আপন হ'ব নোৱাৰে। আপন হোৱাটো উচিত, কাৰো বন্ধুৰো যোগ্য হ'ব নোৱাৰে। ঠিক তেনেকৈ আজিকালি এই পৃথিৱীত মিছা বন্ধুৰ সংখ্যা বহুত বেছি আৰু ভাল বন্ধু পাবলৈ অধিক কম। এই পৃথিৱীত ভাল বন্ধু পাবলৈ টাই, কিন্তু যাৰ জীৱনত এজন ভাল বন্ধু থাকে তাতকৈ সুখী আৰু কোনো হ'ব নোৱাৰে। আনহাতে মিছা বন্ধুত্বই মনত বেয়া ভাৱ চিন্তা ৰাখি আনৰ আগত ভাল দেখুৱাই, সেইজন কাৰো ভাল চিন্তা কৰিব নোৱাৰে। কেৱল বেয়া ভাৱ বেয়া চিন্তা আৰু আনৰ ভাল মন এটা বেয়া মনলৈ প্ৰকাশিত কৰিব পাৰে। গতিকে সকলোৱে সেই বন্ধুৰ পৰা আঁতৰি থকা উচিত, যি বন্ধুৱে কেৱল তোমাৰ বেয়া চিন্তা কৰে আৰু তোমাৰ কোনো এটা কাম উন্নতি হোৱা দেখিলেও সেইজন বন্ধুৱে তোমাৰ আগত ভাল দেখুৱালেও মনৰ ভিতৰত যে হিংসা কৰে, সেইজন বন্ধুৰ পৰা আঁতৰি থকাটোৱেই উচিত। আনকি মই এইটোও ভাবোঁ যে বন্ধুত্ব অবিহনে নিজৰ জীৱনটো সুচাৰুৰূপে জীৱনটো আগুৱাই নিব পাৰে।
মই এইটো কোৱা নাই যে সকলো বন্ধুৱে যে মিছা হ'ব, সেইটো মই কেতিয়াও কোৱা নাই। মই এইটো ক'ব ওলাইছিলোঁ যে কিছুমান মিছা বন্ধুত্বই কেৱল প্ৰয়োজনতহে তোমাক প্ৰয়োজন হয়, কিন্তু বাকী সময়ছোৱাত তোমাৰ কোনো প্ৰয়োজন নাই, তোমাৰ কোনো গুৰুত্বই নিদিয়ে। গতিকে সকলোৱে তেনেকুৱা বন্ধুত্বৰ পৰা আঁতৰি থকা উচিত বুলি মই ভাবোঁ। আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে বন্ধুক যদি আমি ব্যৱহাৰ কৰোঁ, আমাৰ কাষত থাকিবলৈ বাধ্য কৰাওঁ, তেন্তে সেই বন্ধু কেতিয়াও সঁচা বন্ধু হ'ব নোৱাৰে। আমি আমাৰ জীৱনত বহুজনকে লগ পাওঁ, বহুজনৰ লগত বন্ধুত্ব স্থাপন হয়, কিন্তু নিজৰ মনৰ অন্ত খুলি কথা পাতিবলৈ, আলোচনা কৰিবলৈ মাত্ৰ কেইজনমানহে স্থায়ীভাৱে ৰয়। কিন্তু সেইকেইজন প্ৰকৃত বন্ধুৱে আমাৰ জীৱনৰ ঘাত প্ৰতিঘাত পাৰ কৰিবলৈ সহায় কৰে। হয়তো দুই বন্ধুৰ মাজত মতৰ অমিল থাকিব পাৰে, কিন্তু এইটো স্বাভাৱিক নহয়। মাত্ৰ যিয়ে তোমাৰ বিপদৰ সময়ত কাষত থাকে, সেইজন বন্ধুৰ বাহিৰে আন কোনো আপন হ'ব নোৱাৰে বুলি মই ভাবোঁ। যদি তোমাৰ জীৱনত কোনো বন্ধু নাই, তথাপিও দুখৰ কোনো কথা নাই, কাৰণ বন্ধুত্ব অবিহনেও নিজৰ জীৱনটো সুচাৰুৰূপে আগুৱাই নিব পৰা যায়। কিন্তু বন্ধু থাকিলেহে যে জীৱনটো আগুৱাই নিব পৰা যায়, ঠিক তেনেকুৱা কথা নহয়। বন্ধুত্ব অবিহনেও নিজৰ জীৱনটো এক সুন্দৰ ৰঙীন জীৱন হিচাপে গঢ়ি তুলিব পৰা যায়। হয়তো কাৰোবাৰ বন্ধু নাথাকিব পাৰে, কিন্তু সেই বুলি যে তেওঁলোকৰ জীৱনটো অকলশৰীয়া তেনেকুৱা কথা নহয়। তেওঁলোকৰ মা দেউতাকেই বন্ধু তেওঁলোকৰ বাবে। গতিকে সুখৰ জীৱনটো দুখময় কৰিব নালাগে। গতিকে নিজৰ জীৱনটোৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱনটো এক সুচাৰুৰূপে এক ৰঙীন জীৱন হিচাপে গঢ়ি তুলিব পাৰে। জীৱনটোত বিভিন্ন মানুহ লগ পোৱা যায়, বিভিন্ন মানুহৰ লগত চিনাকি হোৱা যায়, বিভিন্ন মানুহৰ লগত বন্ধুত্ব স্থাপন হোৱা যায়, কিন্তু জীৱনত সেইকেইজন মানুহে ভাল বন্ধু হিচাপে ৰৈ যায়, যিকেইজন বন্ধুৱে তোমাৰ জীৱনটো আগুৱাই লৈ যোৱাত সহায় কৰে, তোমাৰ বিপদৰ সময়ত সহায় কৰে। গতিকে বন্ধুত্বৰ এনাজৰিৰে নিজৰ বন্ধুত্ব সম্পৰ্কটো এক মধুৰ সম্পৰ্ক হিচাপে গঢ়ি তুলিব পৰা যায়। সকলোৰে জীৱনত এজন ভাল বন্ধু থাকে। গাইজ, কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আকৌ আহিম আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ, আৰু কমেণ্টছত জনাব ভিডিঅ'টো কেনে হৈছে। এতিয়া